নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ আনটা ভিডিঅ'লে একদম আমি ওলাই লৈছো এতিয়া আমি যেটো 10 দিনীয়া নাটকৰ কৰ্মশালা শিকিছিলো আজি হৈছে তাৰ 11 নম্বৰ দিন কালিলৈকে 10 দিন হৈ গ'ল আজি প্ৰগ্ৰাম হ'ব আৰু ৰাতিপুৱা এবাৰ প্ৰেক্টিছ কৰো বুলি জলদি যাব লৈছো আৰু এপিনে আমাৰ মহাজনীও শিকিছে এবাৰ তাৰ পিছতে একদম খৰাহিও লৈ লৈছো এতিয়া লৈ পেলাই যাওঁ আৰু তাত কি হয় আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম আৰু বস্তুটো দেখুৱাইছো ৰব মই সদায়তো সাইকেল লৈ সৰি স্কুটি লৈ যাওঁ আজি দেখিছেনে কি লৈছো আজি নহয় একদিন গৈ আছে সাইকেলত বাহি আপিনে কি কয় খৰাহি বাহি মই বজাও দে এই খৰাহিটো তই লৈ ল ল আৰু এটা বস্তু দেখাই আছো ৰব খুঠুৱা পইঠা এই নহয় হে এক খাই হে ভাই মুখ লগা ভাঙিব আজি মুখ লগা আছে কব বাইদেউ গবলা যাই থৈ আহিবগৈ এয়া বাইদেউ আজি সাইকেল লৈ যাব যাত্ৰা আৰম্ভ কৰো আৰু সাইকেলৰ মই সাইকেল নচলাইছিলে পাহৰি থাকিলো চলাবলৈ এই যেনে তেনে হেলাই ফুপাই চলাই বাটত কেনেকে চলাই আৰু অ মা যাওঁ এয়া আমাৰ যাত্ৰা আৰম্ভ জয় শ্ৰী হনুমান উঠাই দিলি এতিয়া আজি হৈছে কৰ্মশালাৰ শেষৰটো দিন আৰু আমি আহি মানে কৰ্মশালা শিকা জেগাটো পাই গ'লোহি আৰু আপোনালোকক কোনে কি কৰি আছে দেখুৱাই আছো কি কৰি আছা তুমি ফটো উঠি আছা মই ফুল লগাই ফটো উঠি আছো আজি কেনেকুৱা লাগিছে লাষ্টৰ দিন দুখ লাগিছে সবকে বহুত মিছ কৰিম মোক সঁচাকৈ বহুত দুখ লাগিছে লগ পাইছিলো চিনাকি হৈছিলোহে আকৌ যাব হ'লে বাই বাই আৰু আকৌ পিছত লগ পাম আৰু তুমি কি কৰিছা বিয়া মালা চিলাই আছা নেকি তোমাৰ বিয়াৰ মালা আছিলে ভাল লাগে আমাৰ চুৰটো সেইটো চুৰ মই আছিলো ই সৰু চুৰ মই ডাঙৰ সেইটো চুৰ মই চাইকেল আমাৰ পুলিচ কিতাপ দেখাই আছে ৰক্তিম পুলিচ ৰূপম দাস এইকেইটা টিকলা কেইটা আমি বেডিং পত্ৰ লৈ দেখিছেনে নাই বেগ চেগ লৈ একদম আৰু সেইডাল কাহাৰ মালাডাল এটা চাইকেলৰ মালা আমি চিলালো এতিয়া ৰাতিলে মৰহি ৰাতি লাগিব আমি চিলাই কৰি এতিয়া আজৰি মৰহি যাব মৰহি নাপালে এডালৈকে ল'ব আমি মানে সময়তকৈ সদায় আগতীয়া মানে সময়তকৈ সদায় আগতে কাম কৰোঁ সেইটো কাৰণে এতিয়া যোনবিলাক কৰিব লাগে সেইবিলাক নকৰোঁ যোনবিলাক নকৰিব লাগে সেইবিলাক কৰোঁ সেইবিলাক আগতে এতিয়া চিলাই কৰি মোক কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই ধুনীয়া লাগিছে দৰাই নে পৰিয়ে নে কিয়ে কয় আৰু হাই বৰণ্য মিছ ইউ কাইলৈ পৰা বহুত মিছ কৰিম ল'ৰাটো কৰিবানে কৰিবা মোকো কৰিবা আচ্ছা তুমি লিখা সেইখন দেখুৱাই দিয়াচোন আমাৰ বৰণ্য মেমৰ বিষয়ে ধুনীয়াকৈ লিখি আনিছে দেই চাব উল্টা দেখিছো বিখ্যাত অভিনেতা দিছে আমাৰ মাজত উপস্থিত হৈছে সীমা ৰাজবংশী বা আজিৰ পৰা যাবগৈ আৰু আজি মহিম বোলো এই হাতখন উঠাই দিয়া আজি কষ্ট পালো যে এয়া চাওক কি কৰি ল'লে বজাই তেজ ওলাই গৈছে ছোৱালী প্ৰেমত পৰি ইয়াৰ নামটো কি পূৰ্বাশা সীমা বা নমস্কাৰ সুৰংগনা কাশ্যপ মৌচুম মই ডাইলগটো কৈ দিয়া নামৰ যে সেইদিনাখন কৈছিলা নমস্কাৰ এই নহয় গৌতম বৰা যে এই কংগ্ৰেছ পাৰ্টি গৌতম বৰা ছবিজনে মনে মৌচুম বৰা তাৰপিছত এয়া হৈছে যোৱাবাৰ একদম জিন্দাবাদ মঞ্চ কপাই দিছে এইবাৰো কপাই দিব এবাৰো কমাই দিম এবাৰ মই ভাঙি দিম বুলি ভাবিছো জইন কৰিছো আকৌ অহাবাৰলৈ লগ পাম আৰু কি কৈছে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড সাবস্ক্ৰাইব কৰিব একদম কৰি দিব দেই জিলে কৈছে যেতিয়া সাবস্ক্ৰাইব কৰিব
আমাৰ জিলো ইউটিউব চেনেল এটা আছে। মোৰো আছে ইউটিউব চেনেল, মোকো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, ময়ো এটা খুলিম বুলি ভাবিছো, নামটো মোকো হৈছে কৈ দিবা। vlog। মই পইচা দিম বুলি খুলিলে হেৰি কৰি দিব Bye দেই। bye। মই এতিয়ালৈকে খোলা নাই। আমি আহিছে মহাজন বাই বাই। তুমি কিহত আছা? লটকন লটকনত কি লৈছা? মই মিঠা বেপাৰী মই ঘৰ ঘৰ আজিৰ পৰা একদম মিছ কৰিম আৰু চবকে ন কৰিবা নে কৰিবা? আৰু তোমাৰ ইউটিউব চেনেল এটা আছে যে কৈ দিয়া। IK Vlogs অসম সাবস্ক্ৰাইব কৰি দিব। সকলোৱে চাব, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব দেই টিকলাটো। বাই বাই। এয়া আমাক মেমে কিবা কৰিব দিছিল হা, আমাক কৰি মেলি এয়া নিহাৰিকা বাই লাইফ আহি আছে, ৰূপম দাদাই কিবা লিখি আছে আৰু আমি সকলো আড্ডা মাৰি আছোঁ আৰু এইপিনে ইনষ্টা ৰিলচ বনোৱাত ব্যস্ত সকলো, আৰু এইপিনে সকলো ডান্স মানে খাই পেট পূজা কৰি মেলি এয়া সকলোৱে ডান্স চাওক। আৰু ইয়াত যে থাকিলোঁ একদম বিৰাট ভাল লাগিলে, সৰু ডাঙৰ সকলোৰে লগত এই 10 দিনত একদম পূৰা ফ্ৰী হৈ গ'লোঁ আৰু সকলোৰে লগত থাকি বিৰাট ভাল লাগিলে আৰু সকলোৰে লগত এনজয় কৰি কামবিলাকো কৰিলোঁ, সেইবিলাক কৰিও ভাল লাগিলে। আৰু ছাৰ মেমসকলে আমাৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকিবলৈ বিভিন্ন গেম খেলালে, সেইবিলাক গেম খেলিও ভাল লাগিলে। তো বহুত নতুন কথা শিকিলোঁ, বিৰাট ভাল লাগিলে। এতিয়া আমি দেখিছে বহি আছোঁ আৰু একদম চশমা তচমা পিন্ধি এখন মেম আছে ঘূৰি পিনি কৰি আছোঁ তুমি মেম। মনে মনে মই ভিডিঅ' কৰিছোঁ। আৰু এইপিনে আমাৰ প্ৰাৰ্থনা আৰু এইপিনে নাটক কৰিব ৰেডি হৈছে, ৰ'ব আপোনালোকক দেখুৱাই আছোঁ ধুনীয়াকৈ। এয়া নাটক কৰিব ৰেডি হৈছে, আপোনালোকক দেখুৱাম, চাই থাকিব। একদম আমি কৰি আহিলোঁ এয়া মঞ্চত। শুনচোন তহঁতে এনেকুৱাত বহিব নিদিবি দে, এনেকুৱাত দিবি, বেয়া দেখিছে নহ'লে তাক নেদেখি। আমাৰ চাহ খাইছে অকলে আমাক এৰি, তাই দেখিছেনে? নাটকৰ সময়ত চাহ খায়। মই ইয়াত ৰিয়েকশ্যন দি আছো ভুলকে সংসাৰ ডাইৰেকশ্যন এচাই লৈ আছে আমাৰ মাষ্টৰণী বাইদেউ। আৰু এয়া আমাৰ নাটক চলি আছে। 2024 চনৰ হেঁপাহৰ এই নাট কৰ্মশালাত এইবাৰ আমাৰ প্ৰশিক্ষক হিচাপে আছিল হিমাংশু প্ৰসাদ ছাৰ, বিদ্যুৎ ছাৰ, জোনা কংকন ছাৰ, পৰি মেম। তো তেওঁলোকৰ পৰা আমি বহুত নতুন কথা শিকিলোঁ, বিৰাট ভাল লাগিলে, বহুত এনজয় কৰি সকলোৰে লগত কামবিলাক কৰিলোঁ, একদম বহুত ভাল লাগিলে। আৰু চবতছে ইণ্টাৰেষ্টিং বস্তুটো এইটো যে জোনা কংকন ছাৰে আমাক নতুন ডান্স এটা শিকাই দিলে আৰু এই কৰ্মশালাৰ সকলোৱে এই ডান্সটো ভাল পায়, হনুমান বুলি। ছাৰে একদম বহুত নতুন ইণ্টাৰেষ্টিং মানে ডান্সো হয় গেমো হয়, তো শিকাই দিলে, বিৰাট ভাল লাগিলে। আৰু এয়া হৈছে একদম লাষ্ট 10 নম্বৰটো দিন। তো আমি ষ্টেজত প্ৰগ্ৰেম কৰিবলৈ গৈছিলোঁ, কিন্তু বৰষুণ পৰাৰ কাৰণে কৰিব পৰা নাই, সেইটো কাৰণে সকলোৱে এয়া বৰষুণতে এপাক তিতি লৈছে দেই। ময়ো গৈছিলোঁ পিছে তিতিবলৈ, কিন্তু একদম ভিজি যাওঁ বুলি নিতিতিলোঁ আৰু বেছিকৈ। ক'ত যোৱা? আমি গৈ আছো এতিয়া ফাইনেল ৰিহাৰ্চেল কৰিবলৈ। বানপানীৰ মাজত বানপানীৰ মাজে মাজে আহি আছে। লাগিছে গেলা ৰাস্তা, অথনিয়ে আহিলোঁ কিন্তু বৰষুণৰ কাৰণে ষ্টেজৰ ৰিহাৰ্চেল কৰিব পৰা নাই। এতিয়া আহি আছোঁ যেনে তেনে। আৰু এয়া চাওক খৰাহি, মালা, বেগত কিবা একেবাৰে মানে মোৰ বেপাৰী আৰু সঁচাকৈ মোৰ যে এই বেগটোত বহুত বস্তু হৈ গ'লে নহয়, মোক নিজকে নিজে সেনেকুৱা লাগে মোৰ বেপাৰী। এই মৌ বেপাৰীবিলাকে তেনেকৈ আনে ন, বেগ এটা যেনেকৈ লোৱা হয়। হে মৌ লাগিব নি? মৌ লগ শুনা। বাই বাই, আকৌ লগ পাম। আকৌ বাই বাই। আমি তাত লগ পাম। আৰু এতিয়া একদম আমি ফাইনেল ৰিহাৰ্চেল কৰিব গৈ আছোঁ, গোটেই ৰাস্তাত মানুহ আৰু একদম গৈ আপোনালোকক তাত লগ পাম। আৰু চাই থাকিব দেই ভিডিঅ'টো, মোৰ হাতটো বিষাই গৈছে আৰু। বাই বাই। টাটা। লৈ গৈছে এখন চাওঁ দৰ্জাখনৰ গতি, তোমাৰ ঘৰৰ দৰ্জা দৰ্জাই নাই, এইখন কি? ফ্ৰেমটো আছে।
গাইছ ৰিহাৰ্চল শেষ কৰি আমি এতিয়া আহি আছোঁ ঘৰমুৱা হৈছোঁ চাইকেল লৈ লৈ আৰু মই এখন হ'লে ভিডিঅ' কৰিছোঁ পাৰিছোঁ দেই এখন হ'লে চলাব এয়া আমাৰ বুঢ়া দুজনো আহি আছে আৰু একদম এতিয়া ঘৰত যাওঁ বহুত ভাগৰ লাগিছে ৰেষ্ট লওঁ লৈ পেলাই আকৌ সন্ধিয়া আপোনালোকক লগ পাম ধুনীয়াকৈ ওলাই কৰি একদম তেতিয়া দেখুৱাই আছোঁ চাই থাকিব ভিডিঅ'টো দেই এতিয়া মই একদম পূৰা নাটকৰ কাৰণে ৰেডি হৈ গ'লোঁ আমাৰ এখেত হৈ গৈছে ৰেডি আৰু এইপিনে মোক মেকআপ কৰি দিলে বৈ চাওঁ মুখখন চাই দিয়া এইপিনে বৈ ধুনীয়াকৈ ওলাই দিছে কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব এইপিনে বাইদেউ আছে ধূপ লগাইছে কৃষ্ণ আজি ভাল হেৰি হ'ল আৰু নাটকখন মোৰ কালি আকৌ ভাল হোৱা নাই আৰু যিমান ভাল হৈছিলে আজি কালি দুপৰীয়া পৰা বহুত বেয়া কৰি আছে মই যিমান মানে বেছিকৈ কৰিব লৈছোঁ সিমান বেয়া হৈ গৈ আছে দিবলৈ চেষ্টা পিন্ধিম 100% দিম 100% মোৰ লাজ লাগিলে নিদিওঁ আৰু এয়া একদম বাহনি লৈ লৈছোঁ দেখিছে কাক কোবাওঁ বাটত তোকে কোবাওঁ কি কৈছা হাই দিয়া হাই লীনাশ্ৰী বৰা আছে এই চেনেল আছে এই চেনেল মই বহুত কথা ক'বলৈ বিচাৰিছোঁ ভগৱানে কথা কওঁ আৰু আমাৰ নাটক কাম কৰিবলৈ বেছি মানে আৰু ইমানে ডাইলগ এটা মাৰি দিয়া সৰুকৈ এটা কিবা এটা নাটকৰ নাটকৰ এশ টকা দি 500 টকা লৈ ঠগিছো কামত এই সেই মস্ত ঠগবাজ হয় মোক এতিয়া মানে দেউতাই 500 টকা তাৰ 400 টকা ল'লে 100 টকা দিলে কেৱল পাপ কাম কৰিছে দেখিছে বুজিব আমাৰ ঘৰ মানে মানে বল এইটো গানটো গাই দিয়া অকণমান ভাত নমস্কাৰ বাই বাই মাই তো হেঁপাহৰ এই 10দিনীয়া কৰ্মশালাৰ পৰা 3খন নাটক মঞ্চস্থ কৰা হৈছিল লটকন, দা বাইচাইকেল আৰু ছুইচাইড নোট।
তো এই 3খন নাটক উপস্থাপন কৰাৰ পিছত আমাক সকলোকে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হৈছিল আৰু হেঁপাহে ইমান এখন ধুনীয়া মঞ্চ আমাৰ কাৰণে প্ৰস্তুত কৰি দিয়াৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ আৰু কৰ্মশালাৰ কিছুমান ভাল লগা মুহূৰ্ত আপোনালোকৰ আগত ভিডিঅ' আকাৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আজি ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু মই এইখন মঞ্চৰ পৰা আৰু যাতে ভালকৈ অভিনয় কৰিব পাৰোঁ আৰু সকলোৱে তাৰ কাৰণে আশীৰ্বাদ কৰিব আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতি